আজি মই আপোনালোকক এখন ব্যক্তিক্ৰমী বিয়া দেখাবলৈ গৈ আছোঁ। যিহেতু আমাৰ এইকেইদিন প্ৰখৰ ৰ'দৰ কাৰণে আমি এখন বিয়া পাতিবলৈ লৈছোঁ। কি বিয়া কি কথা আপোনালোকে শেষৰলৈকে ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ। এয়া আমদালি গাঁঠি আছে, আমদালি গাঁঠিবলৈ আয়োজন কৰিছে। এয়া কইনাৰ লগত যৌতুকত দিব মানে এইখন বিচনা। কি দিব কইনা মাক যৌতুকত? নহ'ব নহয়, এনেকৈ আমি কইনা নিনো দেই। তেনেকৈ আমি যেনেকৈ জোৰোণত ইমান বস্তু দিছোঁ, আপোনালোকেও দিব লাগিব ফাৰ্নিচাৰ। কিহৰ অভাৱ আছে? এইখন ঘৰডাল বনাইছে, ছোৱালীজনীক বিয়া দিবলৈ পেণ্ডেলটো তৰিব নোৱাৰিলে? হা, ঘৰটো বনাওঁতে শেষ হৈ থাকিলে, এতিয়া ছোৱালী কেনে এতিয়া দৰা ঘপকে ওলালে, তৎক্ষণতে বিয়া দিবলগীয়া হৈছে। বস্তু খালি অভাৱ আমদানি কাটিছে। এতিয়া আমি দৰা ঘৰত আছোঁ। খুৰী আৰু বৌয়ে আমদালি লগাই আছে দেই। উলি দিয়ক আকৌ। এয়া আমাৰ দৰা মাক। আপোনাৰ অনুভৱ কেনেকুৱা? আজি যে বোৱাৰী আনিব মোৰ যে ইমান ভাল লাগিছে। আজিৰ পৰা যে আপোনাৰ পুত্ৰ বোৱাৰী হাতলৈ যে গুচি যাব, আপোনাৰ বুকুৰ পৰা আঁতৰি যাব, সেইটো দুখ লাগিছে নাই? কিমান দুখ লাগিছে। এখন দোলা লাইট চাইট ফিটিং কৰি আহিছে একেবাৰে দৰা ঘড়ী। মইতো আন্ধাৰ নাই। কেনেকুৱা উখল মাখল দৰা মাক। সকলে মানে গোপিনীসকলে বিয়াখন নিয়ম অনুসৰিয়ে কৰিব লৈছে। এইখিনিতে যদি কিবা থাকি গৈছে আপোনালোকে ধৰি নাথাকিব, যিহেতু এইবাৰ আমাৰ গাঁৱত প্ৰথমবাৰ এনেকুৱা এখন অনুষ্ঠান কৰিব লৈছে। সেইটো কাৰণে যদি কিবা মাজতে ৰৈ গৈছে তেতিয়াহ'লে ভুলবোৰ ধৰি নাথাকিব দেই। নাকান্দিব। এতিয়া আপুনি আজিৰ পৰা চোতাল সাৰিব নালাগে আৰু দেই। আপা দেউ আজিৰ পৰা বোৱাৰী আনিব। এয়া পানী তুলিবলৈ ওলাইছোঁ দেই।
এইয়া আমাৰ দৰাৰ আইতা হয়, ডুপ্লিকেট মেখেলা চাদৰ পিন্ধি পূৰা ডিস্কো দি আছে। এনেই বোলে বুঢ়ী নাচনী, তাতে আকৌ নাতিয়েকৰ বিয়া। সেয়া নোৱাবলৈ আনিছে। এয়া ষ্টেণ্ডাৰ মাক। আয়ো দেহি মাকে কান্দি গৈছেগে। আয়ো নাকান্দিব নেকান্দিব আকৌ আহিব নে নবৈ লৈ আহিব বোৱাৰী লৈ আহিব দেই। চাবোন আছে কি ভিভেল নেকি আৰু ভিভেল নেকি ভেকুলে ইমান সন্মান পায় বৰষুণ দিবলৈ আকৌ বস্ত্ৰ পিন্ধাই আছে দেই। হাতখন ভৰাই দিয়ক। আয়ো দেহি বেচেৰাটো হাতখন ভৰাই দিয়ক। আপা সেইফালে হৈ গ'ল। এইফালে চাওঁ। ছোৱালী আনিবলৈ ওলাইছো। এয়া আনিবলৈ যাবলৈ চব ছোৱালী আনিবলৈ যাব দেই। এইফালে হা এইফালে হা। ছোৱালী আনিবলৈ যাওঁ আমি দেই। 3খন গাড়ী হ'লে আকৌ আমি 20 মাইলত আমাৰ ছোৱালী ঘৰ। এইখিনি খোজকাঢ়ি গৈছে মানে সিহঁতৰ কাৰণে বাছ আছে, বাছত যাব। আমি মানে গৈ আছো। আমি চুকলি ভাই সিহঁতি বাছত যাব। বাছ আগত আছে দেই। বাছ আগত আছে, আহি থাকক। এয়া ছোৱালী ঘৰ পালোহি। এয়া আমাৰ ছোৱালী ঘৰ। পানী ঢালি দিয়া নহ'লে আৰু নুঠে এইবোৰ কোলা কোলা ধুৱাইছে। ইখন হাতে দিয়া বা এয়া ভৰি ধুৱাইছে। এয়া দৰা পাতিত বহাইছে। আমাৰ বিয়া হৈ গ'ল। মই দিয়া হ'ল এতিয়া। সেইবোৰ ভৰাই দিয়ক। তেল চেলবোৰ চব ভৰাই দিয়ক।
এয়া কইনা খুজিবলৈ গৈছে skip কৰি দিয়া এয়া ছোৱালী আহি পাই গ'ল আজি আমাৰ ভেকুলীৰ বিয়াখন ইমানতে শেষ হৈছে। বৰমা আইতাহঁতি কোৱা মতে নদীত এৰি দিব লাগে, সেইটো কাৰণে দৰা কইনাক এতিয়া নদীতে এৰি দিব। আৰু তেওঁলোকৰ লগত যিখিনি বস্তু ব্যৱহাৰ হৈছে, যিহেতু নিয়ম অনুসৰিয়ে সকলো কৰা হৈছে, দুলনি, কলচী, চাকি সকলোবোৰ এতিয়া তেওঁলোকৰ লগতে নদীতে এৰি দিব। দৰা কইনা তাৰপিছত নিজৰ ঘৰলৈ গুচি যাব। আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে বৰষুণজাক সোনকালে আহে। গাঁৱত থকাসকলেতো গম পাইছেই, খেতিপথাৰত পানী নোহোৱা হৈছে, গোটেইখন চিৰাল ফটা দিছে, সেইটো কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিব যাতে বৰষুণজাক আমি সোনকালে পাওঁ। আৰু এইখিনিতে যদি কিছুমান নিয়ম ৰৈ গৈছে, থাকি গৈছে, আপোনালোকে ধৰি নাথাকিব, যিহেতু মই কৈছোঁৱেই আমাৰ গাঁৱত এইবাৰ এনেকুৱা এখন অনুষ্ঠান প্ৰথমবাৰ আয়োজন কৰা হৈছে। অজানিতে কিছুমান মানে নিয়ম থাকিও যাব পাৰে, ভুলবোৰ ধৰি নাথাকিব দেই। আৰু সকলোৱে ভিডিঅ'টো লাইক কৰি দিব, যদি ভাল পাইছে আৰু লাইক কৰি দিব, আৰু লগতে শ্বেয়াৰো কৰি দিব। আজিকালিতো এনেকুৱা এখন বিয়া প্ৰায় লুপ্তই হৈছে, আমিয়ে দেখা নাই, ইমান সৰুৰ পৰা ডাঙৰ হ'লোহি, এতিয়ালৈকে এনেকুৱা এখন বিয়া এইবাৰ প্ৰথম দেখিছোঁ। আৰু আপোনালোকৰ কণমানিসকলকো দেখাই দিব, আৰু কিয় পতা হয়, কি কথা সকলোখিনি সিহঁতক বুজাই দিব। আজিলৈ আহিছোঁ, শ্বেয়াৰ কৰি দিব দেই। বাই বাই।